Hi, good morning everyone. Welcome to my new blog. আজি ৰাতিপুৱা খোৱাৰ পৰা উঠি যে দেখিলোঁ আজি জুবিন দাৰ এখন শেষ চিনেমা ৰৈ ৰৈ বিনালে তাৰ আজি ট্ৰেইলাৰটো মুকলি হৈছে। যদি আপোনালোকে চাইছে নে এটা কমেণ্ট কৰি দিব। আৰু মানে এখন চিনেমা বহুত মানে কি ক'ম আৰু এখন ইমান মজা চিনেমা হ'ব নহয় মানে ক'ব নোৱাৰোঁ। আৰু এখনত চাগৈ টিকেট চাগৈ কিমান মাহলৈকে যে টিকেট নাপাম সেইটো আশা নাই আৰু চাব লাগিব। আৰু সকলোকে অনুৰোধ আছে সকলো আহক, ওলাই আহক চিনেমাখন চাবলৈ। আৰু জুবিন দাৰ লাষ্ট ফিল্ম, সেইকাৰণে আমি বহুত আগ্ৰহেৰে ৰৈ আছোঁ সেই 31 অক্টোবৰ তাৰিখলৈকে। আৰু জুবিন দাই অতি সোনকালে যে ন্যায় পাওক, আমি সেইটোৱে কামনা কৰিলোঁ। যে ন্যায় এতিয়াতো একমাহ দুমাহেই হ'ব এতিয়া, কিন্তু এতিয়ালৈকে একো হোৱা নাই। কথাটো দিনক দিনে নাইকিয়া হৈ আহি আছে। এতিয়া সেই কেছটো যে কি হ'ল কি নহ'ল একো ধৰিব পৰা নাই। জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হ'ল, একমাহ পাৰ হৈ গ'ল, কিন্তু এতিয়াও আমি একো ক'ব পৰা নাই কি হৈছে কি হোৱা নাই। এতিয়ালৈকে একো গম পোৱা নাই। অসম আৰক্ষীয়ে CID বা SID কি কৰি আছে আমি একো তথ্য একো ক'ব পৰা নাই। কিন্তু আজি মোবাইলটো খুলিয়ে এটা জুবিন দাৰ ৰৈ ৰৈ বিনালে তাৰ ট্ৰেইলাৰটো চাই বহুত ভাল লাগিলে। আৰু আপোনালোকক অকণমান মই ভিডিঅ'টো সংলগ্ন কৰি দিছোঁ, অকণমান ক্লিপ এটা লগাইছোঁ। আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত গৈ পেলাই আপুনি চাব পাৰিব ফুল ভিডিঅ'টো। আৰু বলক আজি অকণমান ক্লিপটো চাওক আৰু কেনেকুৱা পাইছে কৈ দিব বাৰু। ইমান ধুনীয়া গোৱা তুমি, মই বিচাৰোঁ সকলোৱে তোমাৰ গান শুনক। জীৱ লাগে চব প্ৰকাৰ খেল চব। I'm an artist. আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয়। সঁচাই কিন্তু বহুত আশাই জুবিন দাই বহুত আশাই কিন্তু চিনেমাখন বনাইছিলে। কিন্তু এতিয়া ট্ৰেইলাৰটো চোৱাৰ পিছত মানে চকু মানে নিজে মানে বহুত মানে অন্তৰখনে বহুত কান্দিছে যে জুবিন দাৰ লাষ্ট ফিল্মখন কিমান আশাই কিমান কষ্টৰে বনাইছিল। আৰু কিন্তু জুবিন দা আজি আমাৰ মাজত নাই। কিন্তু আমি জুবিন দা সদায় আমাৰ অন্তৰত, আমাৰ হিয়া আমঠু জুবিন গাৰ্গ আমি সদায় জীয়াই ৰাখিম। আৰু সেইটোৱে জুবিন দাৰ কিমান আশা, গৰিমাবোৰ কিমান আশা যে চিনেমাখন মুকলি কৰাব 31 অক্টোবৰত। আমি সেই দিনটোলৈকে অপেক্ষা কৰি আছোঁ। জয় জুবিন দা। যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কৰি দিব। আৰু আপোনাৰ নতুন ভিডিঅ'ত আপোনাক লগ পাম। ঠিক আছে, থেংক ইউ। আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয়।